মইনা শুনচোন চাচোন মোক অলপমান ফেচবুকত এই কি ফটোখান আপলোড কৰি দিচোন এখন ফটো দিচোন দি মাই তইনো কি এনি টাইম ফেচবুক কৰি থাকা ফটো আপলোড কৰোঁ অমুক কৰোঁ তমুক কৰোঁ কেৱল সেয়ে জানা নেকি বেলেগ কাম নাই তোৰ মোক অলপমান শান্তিত মোবাইলটো টিপে নেদা মোৰ মোবাইলটো টিপি থকা দেখা পালিয়ে তেওঁৰ গোটেই কাম আহিয়ে পৰলাক খঙে উঠি যায় হাও এই কিনকে কথা কয়ে মোক মায়াকটো তাইক মই জন্ম দিলোঁ এতিয়া মোক শিকিয়ে নেদেয়ে এখনি শিকিয়ে দিবা টান পাই দিনে ৰাতি ভাত আঞ্জা বনাই শুয়ে থাকোঁ মোবাইলটো যিটো ফেচবুকত ফটোখন আপলোড কৰিব নোৱাৰোঁ কাৰণে তোক কৰি দিবা দিছোঁ কাইলৈ আৰু দিলোঁ হয় নেকি এতিয়া তই মোকে সেনকে কথা কৰ কাণ কয় দি কাটে সেইগিলা জানা নাছলি মই কষ্ট কৰি শিকাই দিলোঁ এতিয়া তই মোকে সেনাই কথা ক'বা জানা আহিছে এইগিলা চলিত থাকি আৰু উপায় নহয় হৈছি হ'ব দে তোক দেখোন সদায় ফটো আপলোড কৰাই শিকি থাকোঁ অনবৰত মই অলপ সময় মোবাইলটো চাবা আহিবি আহি কিনে ক'ব দেচোন তো অমুকটো শিকাই দি তই কষ্ট শিকাবা নোৱাৰিলোঁ আজি গেলি আৰু তই এতিয়া আৰু মোৰ লগতে লাগবা আহিছা তই গোটেই এনেই গোটেই বৰকে কৰ কাৰণে কটা শিকিছা না তই মাৰি শিকিছা নাজনো নেকি কিবা হ'ব যা নাংগে যা তই মোক ফটো আপলোড কৰি দিবা আজি ভাত বনাং যদি চাবিচোন ভাত আঞ্জা খাবা পা যদি আজি তেতিয়া মোক কবি নাংগে যা খাবা মাই কেনে কৰা দে দিং দে শিকে দেং দে নালগে যা শিকে দিবা নাংগে যাও ইগনিৰ আগতে খাংটো যা নাংগে যা শিকতে জীৱনত তো এগলা শিকতে নৰা যা জীৱনত কৰিবা নৰা যা এগলাখান Hi guys, if you like our videos, please like, share, comment.